মৰমৰ ভাইটি ভণ্টিসকল, আজি এই কাহিনীটো হ'ল আমাৰ অসমৰে এখন ঘন জংঘলৰ কাহিনী। এই জংঘলখনত বহু ধৰণৰ জীৱ জন্তু আছিল, যেনে হাতী, ঘোঁৰা, বাঘ, সিংহ, শিয়াল। বহু জীৱ জন্তুৱে একেলগে মিলাপ্ৰীতিৰে বাস কৰিছিল। এই জংঘলতে মইনা নামৰ এটা হাতীয়ে পৰিয়ালৰ সৈতে আছিল আৰু এই মইনা নামৰ হাতীটো বৰ দয়ালু আছিল। সকলোৰে লগত মিলাপ্ৰীতিৰে আছিল আৰু সকলোকে সহায় কৰি ভাল পাইছিল। আৰু এদিন সেই জংঘলৰে জীৱ জন্তু সকলো মিলি এটা গাধৰ ওচৰলৈ গ'ল, কাৰণ গাধৰটো সেইদিনা দেউতাক হ'ল। গাধৰটোৰ পত্নীয়ে এটা গাধ পোৱালি জন্ম দিলে। গাধটোক শুভেচ্ছা দিবলৈ সকলো জন্তু গাধৰটোৰ ঘৰলৈ গ'ল। বাকী জন্তুবোৰৰ লগতে মইনা হাতীও সেই গাধটোৰ ঘৰলৈ লগতে গ'ল। সকলোকে দেখি গাধয়ে খুব আনন্দ পালে আৰু গাধটোৱে ক'লে, ভাইহঁত, মোৰ পোৱালিটোচোন দেখিবলৈ প্ৰায় মোৰ দৰে একেই। সকলোৱে গাধটোৰ কথা শুনি হাঁহিবলৈ ধৰিলে আৰু হাঁহি হাঁহি বান্দৰে ক'লে, তোমাৰ পোৱালি তোমাৰ দৰে নহয়, কাৰ দৰে হ'ব হে? তাৰ মাজতে হৰিণাই মাত লগালে, তুমি সঁচাকৈ গাধ যি গাধ আৰু দেই, কি যে কথাবোৰ কোৱা। আৰু তাৰ পাছতে ময়ূৰেও মাত লগালে, গাধ ভাই, তুমি কথাবোৰ অলপ ভাবি চিন্তি ক'বা দেই, নহ'লে হহুৱাই মাৰিবা। গাধটোৱে সকলোৰে কথা শুনি অলপ লাজ পালে আৰু লাজতে ৰঙা চিঙা পৰি কান্দি দিলে। গাধটোৱে কন্দা শুনি মইনা নামৰ হাতীটোৱে সকলোকে উদ্দেশ্যি ক'লে, তোমালোকে ধেমালিতে গাধটোক কন্দুৱালা। নাপায় নহয় এনেকৈ আজি এটা ভাল দিনত গাধটোক কন্দুৱাব। মইনা হাতীয়ে গাধটোক এনেদৰে বুজাই মেলি দেউতাক হোৱাৰ শুভেচ্ছা দি তাৰ পৰা গুচি আহিল। বাকীবোৰ জন্তুও গাধটোক শুভেচ্ছা। সিংহ আছে। সিংহ যদিও ৰজা বুলি কোৱা হয় জংঘলৰ, কিন্তু সেই সিংহটোৱেও শিয়ালটোক দেখিলে বহুত ভয় কৰে। ইয়াৰো কাৰণ আছে। এদিন সিংহটোৱে এটা পহু চিকাৰ কৰি খাবলৈ লওঁতেই ক'ৰবাৰ পৰা শিয়ালটো আহি সেই ঠাইত ওলালহি আৰু সিংহটোক ক'লে, সিংহ মহাৰাজ, এই পহুটো চিকাৰ আপুনি কৰিছে, কিন্তু খাম মই। শিয়ালৰ এই কথা শুনি সিংহটো গৰজি উঠিল আৰু ক'লে, হেৰ মূৰ্খ শিয়াল, তই কাৰ আগত কথা কৈছ? ক'ত সাহস পালি তই? শিয়ালটোৱে এটা হাঁহি মাৰিলে আৰু ছজনীয়া দলটোক মাতি দিলে। শিয়ালৰ ইংগিত শুনি শিয়ালৰ ছজনীয়া দলটো তৎক্ষণাত তাত উপস্থিত হ'ল আৰু শিয়ালে আজ্ঞা দিলে, সিংহটোক আক্ৰমণ কৰ আৰু চিকাৰটো কাঢ়ি লৈ আন। ততাতৈয়াকৈ ছজনীয়া শিয়ালৰ গেংটোৱে সিংহটোক আক্ৰমণ কৰে। বুঢ়া সিংহই ছজনীয়া শিয়ালৰ আক্ৰমণ সহিব নোৱাৰি সেই ঠাই ত্যাগ কৰি পলাই যায়। আৰু শিয়ালৰ দলটোৱে সিংহটোৱে চিকাৰ কৰা পহুটো মহা তৃপ্তিৰে খালে। সেই দিন ধৰি সিংহই শিয়ালক দেখিলেই ভয় কৰে। এদিন শিয়ালটোৱে চিকাৰ বিচাৰি জংঘলত ঘূৰি ফুৰোঁতে দেখিলে যে এটা বান্দৰ পোৱালি আৰু এটা গাধ পোৱালি লগত এটা হাতী পোৱালি তিনিও মিলি বল খেলি আছে। বিল্লু নামৰ শিয়ালটোৱে পোৱালিকেইটাৰ কাষলৈ গৈ ক'লে, তহঁতৰ তিনিটা ভিতৰত মই এটাক মাৰিম মোৰ ৰাতি সাজৰ বাবে। বিল্লু শিয়ালৰ কথা শুনি গাধ আৰু বান্দৰ পোৱালি দুটা তাৰ পৰা পলাল, কিন্তু হাতী পোৱালিটো মইনা হাতীৰ পোৱালি তাতেই ৰৈ থাকিল। হাতীৰ পোৱালিটোক বিল্লু নামৰ শিয়ালটোৱে ক'লে, তোক এতিয়া মই মাৰিম আৰু ৰাতিৰ আহাৰৰ লগত গ্ৰহণ কৰিম। হাতীটোৱে ভয়ে ভয়ে ক'লে, মোক নাখাবা, মই একেবাৰে সৰু হৈ আছো। শিয়ালটোৱে তাৰ কথা নুশুনি হাতী পোৱালিটোৰ ভৰিতে কামুৰি ধৰিলে। শিয়ালৰ কামোৰত হাতীটোৱে
মাক দেউতাকক চিঞৰিবলৈ ধৰিলে আৰু উপায়হীন হৈ অলপ সাহস কৰি হাতীৰ পোৱালিটোৱে সৰুডালে শিয়ালটোক ধৰি ওপৰলৈ দলিয়াই দিলে আৰু তাৰ পৰা পলাই পতং দিলে। ইফালে হাতীৰ ঠেকেচত বিল্লু শিয়ালৰ কঁকাল ভাঙি গ'ল আৰু সেই সময়তে বিল্লুৰ ছজনীয়া দলটো কাষ পালেহি। বিল্লুৱে ছজনীয়া দলটোক ক'লে, অতি সোনকালে হাতীৰ পোৱালিটোক মোৰ ওচৰলৈ ধৰি আন, সি মোৰ কঁকাল ভাঙি দিলে। ইফালে হাতীৰ পোৱালিটোৱে মাক দেউতাকৰ কাষত আহি সমগ্ৰ ঘটনা বিৱৰি ক'লে। পোন প্ৰথমবাৰৰ বাবে নিজৰ পোৱালিটোৰ এনে অৱস্থা দেখি মইনা হাতীৰ বহুত বেছি খং উঠিল। মইনা হাতীয়ে খঙত চিঞৰিবলৈ ধৰিলে। মইনা হাতীৰ চিঞৰত জংঘলখন কঁপি উঠিল। সকলোৱে প্ৰথমবাৰৰ বাবে মইনা হাতীৰ ইমান খং দেখিছে। আৰু সেই সময়তে বিল্লুদনৰ ছজনীয়া গেংটো সেই ঠাইত উপস্থিত হ'ল আৰু মইনা হাতীক উদ্দেশ্যি ক'লে, তোৰ পোৱালিটোৱে আমাৰ বছৰ কঁকাল ভাঙি আহিছে, ইয়াক আমি আজি সোধাই নেৰোঁ। খঙত জ্বলি পকি থকা মইনা হাতীয়ে ছজনীয়া গেংটোক কাষৰতে পাই এটা এটাকৈ ঠেকেচি ভৰি কঁকালৰ হাত ভাঙি দিলে। আৰু বিল্লুদনক বিচাৰি গ'ল। বাটতে মইনা হাতীয়ে বিল্লুদনক পাই ভালকৈ আৰু কেইটামান ঠেকেচ দি ভৰিৰ হাড় ভাঙি দিলে। অৱশেষত বিল্লুদনে মইনা হাতীটোক হাতে ভৰিয়ে ধৰি ক্ষমা খুজি ক'লে, মইনা হাতী, আমাক ক্ষমা কৰি দিয়ক। আজিৰ পৰা আমি কেতিয়াও এই জংঘলত কাকো আমনি নকৰোঁ। মইনা হাতীয়ে বিল্লুদনক ক্ষমা কৰি দিলে যদিও কিন্তু বিল্লুদনক সেই জংঘলৰ পৰা চিৰদিনৰ বাবে গুচি যাবলৈ ক'লে। কথামতেই বিল্লুদন নিজৰ ছজনীয়া দলটোক লগত লৈ সেই ঠাই এৰি চিৰদিনৰ বাবে গুচি গ'ল। সেই দিন ধৰি আজিলৈকে সেই জংঘলত সকলো জীৱ জন্তুৱে মিলা প্ৰীতিৰে থাকিবলৈ ল'লে।